নমস্কাৰ ভিউৱাৰসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব ল'ৰাটোৱে সকলো কথা কুণালক কৈ দিয়ে আৰু সিহঁত দুইজনক কুণালে এৰি দিয়ে। আনফালে কুণালে ঘৰত মাক, নবৌৱেক আৰু পেহীয়েকক নৈক বিচাৰি পালোঁ বুলি কয় আৰু মই আজি আনিবলৈ যাম বুলি ক'ব আৰু মাকে ল'ৰাটোক কোন বুলি সুধিব আৰু নৈ ক'ত আছে বুলি সোধা দেখিবলৈ পাব। কুণালে মাকক ক'ব, মই এই সকলো ভৈ মই আহি পেলাইহে ক'ম বুলি ক'ব আৰু নৈক আদৰিবলৈ সাজু হৈ থাকিবলৈ ক'ব আৰু কুণালে কথাবোৰ কৈ সেইখিনিৰ পৰা গুচি যাব। আনফালে কুণালৰ কথা শুনি মাকৰ মূৰ ঘূৰাব আৰু মাকৰ এনেকুৱা অৱস্থা দেখি নীলে কুণালে কিবা জেং কৰিলে নেকি সুধিব আৰু পেহীয়েকে ক'ব এতিয়ালৈকে কৰা নাই কিন্তু কৰিব বুলি ক'ব। আনফালে কুণালে নৈক বিচাৰি যাব। ভিউৱাৰসকল, আজি নৈক যদি বিচাৰি পায়, নৈ বাৰু কুণালৰ লগত আহিবনে বাৰু? এই সকলোবোৰ জানিবলৈ দুবৰি দলিচা নামৰ ধাৰাবাহিকখন চাব লাগিব। সেয়েহে ভিউৱাৰসকল, দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ আজি খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।